গুগল হৈছে আটাইতকৈ জনপ্ৰিয় সাৰ্চ ইঞ্জিন। কিবা জানিব বিচাৰিলে মানুহে কেৱল গুগলহে ব্যৱহাৰ কৰে। কিন্তু কওঁ যে আপুনি গুগলত যিকোনো সাৰ্চ কৰিব নোৱাৰে। কিছুমান কথা আছে যিবোৰ অবৈধ। গুগলত এনে অবৈধ কণ্টেণ্ট বিচাৰিলে আপুনি জেললৈও যাব পাৰে। সেইবাবেই যেতিয়াই গুগলত কিবা এটা সাৰ্চ কৰে তেতিয়াই খুব চিন্তা কৰি সাৰ্চ কৰা উচিত। আজি আমি আপোনালোকক এনেধৰণৰ বিষয়বস্তুৰ বিষয়ে কৈছোঁ, যিবোৰ ভুলতেও গুগলত সন্ধান কৰা উচিত নহয়, নহ'লে আপুনি বিপদত পৰিব পাৰে। বহু সময়ত মানুহে এনেবোৰ বস্তু বিচাৰি ফুৰে যিবোৰৰ কোনো অৰ্থই নাই, কিন্তু তেনে কৰিলে তেওঁলোকে নিজকে বিপদত পেলাব পাৰে। যেনে কেনেকৈ বোমা বনাব লাগে ভুলতেও সন্ধান নকৰিব আপুনি। চাইবাৰ চেলে এই কামবোৰৰ ওপৰত চকু ৰাখে। আপোনাৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাই ব্যৱস্থা ল'ব পাৰে, য'ত আপুনিও জেললৈ যাবলগীয়া হ'ব পাৰে। ছ'চিয়েল মিডিয়া বা গুগলত ব্যক্তিগত ফটো বা ভিডিঅ' লিক কৰাটো এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়। ইয়াৰ বাবেই জেলো হ'ব পাৰে। গৰ্ভপাতৰ পদ্ধতি বিচাৰি উলিওৱাটো অপৰাধৰ শ্ৰেণীৰ অন্তৰ্গত। এই কামটো একেবাৰেই নকৰিব। ভাৰতীয় আইন অনুসৰি চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভপাত কৰিব নোৱাৰি। শিশু পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত ভাৰত চৰকাৰ অতি কঠোৰ। গুগলত চাইল্ড পৰ্ণ সন্ধান চোৱা বা শ্বেয়াৰ কৰাটো অপৰাধ। উলংঘা কৰা দেখা গ'লে জেল হ'ব পাৰে। চিনেমা মুক্তিৰ পূৰ্বে অনলাইনত লিক হোৱাটো অপৰাধৰ শ্ৰেণীত আহে। যদি আপুনি অনলাইনত লিক বা ডাউনলোড কৰে তেন্তে ই এটা ডাঙৰ অপৰাধ। ভাৰত চৰকাৰৰ এই আইন উলংঘা কৰিলে 3 বছৰৰ কাৰাদণ্ড আৰু 10,000 টকা জৰিমনা বিহা হ'ব পাৰে। যদিহে এই বিষয়ে আপোনাৰ মতামত আছে তেতিয়াহ'লে জনাবচোন আমাক কমেণ্টত।